তোমালোকৰ কাৰণে কেইটামান বছা বছা প্ৰশ্ন লৈ আহিছোঁ। প্ৰশ্ন নম্বৰ 1, মান নিৰ্ণয় কৰা। ইয়াত দুটা অংক আছে, এ আৰু বি। এটোত দিছে 64 পাৱাৰ টু দি পাৱাৰ 1/3। এইটো আমাক অংকটো দিছে 64 টু দি পাৱাৰ 1/3। এই 64 আমি ভাঙিব লাগিব। 64টোক মৌলিক সংখ্যাৰে ভাঙিব লাগিব। 2 3 গুণ 6, 2 2 গুণ 4, আকৌ 2ৰে যাব, 2 গুণ 2, ইয়াত 3 আছিলে, 1 গুচি যাব, 12 হৈ গ'ল। 2 6 গুণ 12, 2 8 গুণ 16, 2 4 গুণ 8, 2 2 গুণ 4। ইয়াত চাবা কেইটা 2 পালোঁ, 1 2 3 4 5 6, 6টা 2 পালোঁ। গতিকে মই ইয়াত লিখিব পাৰিম 2 টু দি পাৱাৰ 6। ওপৰত পাৱাৰটো কি আছিলে? 1/3। এতিয়া ব্ৰেকেট আছে মানে পূৰণ আছে, 6 ইনটু 1/3। এই দুটা ঘাতকেইটা পূৰণ হৈ যাব। 3 2 গুণ 6 থাকিলে কি 2 স্কোৱাৰ, অৰ্থাৎ 2 2 গুণ 4। এই 4টোৱে হ'ব আমাৰ উত্তৰ। এইখিনি চাইডত কৰিব লাগিব। বুজি পালা? এইবাৰ বিটো কৰিম। 2/3 টু দি পাৱাৰ -3। এইটো বিশেষ টান অংক নহয়। মাইনাছ চিনডাল দেখি ভয় নাখাবা। মাইনাছ চিনৰ অৰ্থ যদি ভগ্নাংশ থাকে ভগ্নাংশটো উল্টি যায়। ওপৰত ইয়াত 2 আহিব, এইটো 3 হৈ যাব। এতিয়া ওপৰত 3 তলত 2, এতিয়া 3 3বাৰ পূৰণ হ'ব, অৰ্থাৎ পাৱাৰটো যদি আমি খটাই দিওঁ 3 3 গুণ, আৰু তলত 2 3টা পূৰণ হ'ব, যিহেতু পাৱাৰটো কিউব আছিলে। 3 3 গুণ 9, 9 3 গুণ 27 হ'ব, এইটো 2 হয়। 2 2 গুণ 4, 4 2 গুণ 8। এইটো হ'ব আমাৰ উত্তৰ। 2 নম্বৰ প্ৰশ্নটো, উপযুক্ত অভেদ ব্যৱহাৰ কৰি উৎপাদক বিশ্লেষণ কৰা। উপযুক্ত অভেদবিলাক তোমালোকে পাই আহিছা। প্ৰথম আমি চাব লাগিব কি ৰূপত আছে। 9x², এইটো মই 3x² বুলি লিখিব পাৰিম, 3x হোল স্কোৱাৰ। আৰু শেষত চাম টোক মই y² বুলি লিখিব পাৰোঁ। এতিয়া a মানে 3 আৰু b মানে y, অভেদটোৰ মতে যদি যাওঁ, a² প্লাছ টুৱাইছ ab। a মানে চাবা প্ৰথমটোত কি আছিলে, 3x আছিলে, গতিকে 3x দিছোঁ। b মানে y আছে অকলে, গতিকে মই y দিব পাৰিম। এবাৰ মিলাই চাবা এইটো ওলাইছে নে নাই। 2 3 গুণ 6, 6 আৰু xy, 6xy ওলাইছে। গতিকে মই a² প্লাছ টুৱাইছ ab প্লাছ b² মানে a প্লাছ b হোল স্কোৱাৰ বুলি লিখিব পাৰিম, a প্লাছ b হোল স্কোৱাৰ। এতিয়া উৎপাদক বিশ্লেষণ কৰা মানে এইটো ব্ৰেকেট হিচাপে দেখাব লাগে বা পূৰণফল হিচাপে দেখাব লাগে। গতিকে মই দুটা ব্ৰেকেট লিখিব লাগিব, যিহেতু হোল স্কোৱাৰ আছে, একেটা বস্তুকে দুবাৰ পূৰণ হৈ আছে, এই কথাটো মই ভাঙি দেখাব লাগিব। এইটো হৈছে নিৰ্ণয় উত্তৰ। 3 নম্বৰ প্ৰশ্নটো হৈছে, মূলবিন্দুৰ স্থানাংক কি? মূলবিন্দুৰ স্থানাংক সদায় 0 আৰু 0 হয়। মূলবিন্দুৰ স্থানাংক 0 আৰু 0। চাৰি নম্বৰ প্ৰশ্নটো সৰল কৰা। 7 + √3 / 7 - √3। সৰল কৰিবলৈ হ'লে যিটো আছে তাক পাতি ল'বা। ব্ৰেকেট দিব লাগিব। তাৰপিছত হৰটো মানে তলত যিটো আছে সেইটোত কি চিন আছে চাবা, দুটা বিয়োগ হৈ আছিলে, ইয়াত তুমি যোগ দিব লাগিব, মানে উল্টা চিন দিবা সদায়।
এইটো যি থাকিব তাৰ উল্টা চিন ইয়াত দি পেলাই একেটা সংখ্যাকে দিবা তলত যি দিলা সেইটো ওপৰত দিবা তলত কি দিছিলা 7 প্লাছ √3 এতিয়া চাবা ওপৰত 7 প্লাছ √3 আৰু 7 প্লাছ √3 দুটা হৈ গ'ল দুটা পূৰণ হৈ আছে দুটা পূৰণ হৈ থাকিলে হোল স্কোৱাৰ হয় এইটো a প্লাছ b ইনটু a মাইনাছ b একেটা সংখ্যাই আছে এটাত যোগ আছে এটাত বিয়োগ আছে গতিকে a প্লাছ b ইনটু a মাইনাছ b অবৃত্তত পৰিব গতিকে a স্কোৱাৰ মাইনাছ b স্কোৱাৰ এতিয়া তলত চাম 7 7 গুণ 49 √3 3 হ'ব ওপৰত চাওঁ কি হয় a প্লাছ b হোল স্কোৱাৰ মানে a স্কোৱাৰ প্লাছ টুৱাইছ a b প্লাছ b স্কোৱাৰ (49) হ'ব এইটো 7 স্কোৱাৰ কৰিলে এইফালে চাবা 2 7 গুণ 14 আৰু √3 স্কোৱাৰ দিলে ৰুটডাল উঠি যাব 46 যিকেইটা যোগ কৰিব পাৰি যোগ কৰি দিব লাগে 49 প্লাছ 3 52 হ'ব 14 √3 তলত 46 এতিয়া চাবা কমন আছে নেকি 2 যদি মই কমন লওঁ 2 26 গুণ 52 2 7 গুণ 14 তলত আছিলে 46 এই দুইটোৱে ওপৰে তলে কাটিব পাৰিম 2 23 গুণ এই ওপৰত থাকিলে 26 যোগ তলত 23 এইটোৱে হ'ব আমাৰ উত্তৰ 5 নম্বৰ প্ৰশ্নটো 7 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত বৃত্তৰ পৰিসীমা উলিওৱা ইয়াত বৃত্তৰ ব্যাসাৰ্ধটোক r আখৰে বুজায় 7 সেন্টিমিটাৰ দিছে পৰিসীমা লাগে মোক পৰিসীমা লাগে যিহেতু পৰিসীমা ইকুৱেল টু পাই r 2 ইনটু পাই মানে 22/7 r মানে 7 এই দুটা ওপৰে তলে কটা গ'ল থাকিলে 2 পূৰণ 22 2 22 গুণ 44 এইটো হ'ব আমাৰ উত্তৰ 6 নম্বৰ প্ৰশ্নটো হৰণ নকৰাকৈ দশমিকত প্ৰকাশ কৰা হৰণ নকৰাকৈ দশমিকত প্ৰকাশ কৰিব লাগে ওপৰত 23 আছে তলত ইয়াত 2 3টা আছিলে পাৱাৰ গতিকে মই 2 দুটা এফালে ৰাখি দিলোঁ এটা সাইডত থাকি গ'ল এতিয়া 5 ইনটু 2 ইয়াত যেহেতু পাৱাৰ সমান আছে মই এটোক এনেকৈ লিখিব পাৰিম সাইডত 2টো লাগি থাকিব 10 স্কোৱাৰ এতিয়া এইটো 1 ডিভাইডেড বাই 2 বুলি ক'ব পাৰোঁ 1 ডিভাইডেড বাই 2 মানে 0.5 5 3 গুণ 15 1 থাকিলে 5 2 গুণ 10 11 এটাৰ আগত দশমিক এশত যিহেতু
দুটা শূন্য আছে, দুটাৰ আগত দশমিক আহি যাব, তোৰ এইটো হ'ব। √10ক √5ৰে পূৰণ কৰিবলৈ কৈছে। √5ক √5ৰে পূৰণ কৰা। √10 ইনটু √5। ইয়াতো ৰুট আছে, ইয়াতো ৰুট আছে, গতিকে মই ৰুটডাল একেবাৰতে দিব পাৰিম। 10 পূৰণ 5 50। 50ক যদি মই ভাঙো 5 10 গুণ 50, 5 2 গুণ 10। তেতিয়াহ'লে মই কি পালোঁ? 5 ইনটু 5 ইনটু 2। এতিয়া চাবা ৰুট অভাৰৰ মিনিংটো হৈছে দুটা একে বস্তু পূৰণ হ'লে বাহিৰলৈ ওলাই আহে। এই দুইটো কিন্তু ওলাব নোৱাৰিলে, যিহেতু ইয়াৰ লগত আৰু এটা নাই, গতিকে ই ভিতৰত সোমাই থাকিব। এইটোৱে হৈছে আমাৰ উত্তৰ। 8 নম্বৰ প্ৰশ্নটো সৰল কৰা। 4 ডিভাইডেড বাই √7 প্লাছ √3। এইটো আমাক সৰল কৰিবলৈ কৈছে। আগত মই বুজাই গৈছোঁ, সৰল কৰিবলৈ হ'লে একেটা বস্তুকে লিখিব লাগে। ইয়াত যিটো আছে √7 √3 একেটা সংখ্যাকে লিখিবা। ইয়াত যদি যোগ আছে, ইয়াত তুমি বিয়োগ দিব লাগিব, আৰু তলত যিটো বেছিকে লিখিলা সেইটো ওপৰতো লিখিব লাগিব। √7 মাইনাছ √3। চোৱাচোন, এইটোকে ইয়াত লিখিছোঁ। তেতিয়াহ'লে কি হ'ব? ওপৰত তেনেকৈ থাকিব, √7 মাইনাছ √3। তলত কিন্তু a প্লাছ b ইনটু a মাইনাছ b অবেদটো মতে হৈ যাব। a প্লাছ b ইনটু a মাইনাছ b মানে a স্কোৱাৰ মাইনাছ b স্কোৱাৰ। তেতিয়াহ'লে √7 মাইনাছ √3। তলত চোৱা, √7ক স্কোৱাৰ যদি কৰি দিওঁ, স্কোৱাৰ আৰু ৰুটে কটাকটি গুচি যায়, তেতিয়াহ'লে 7 থাকিব। ইয়াতো একে, স্কোৱাৰ আৰু ৰুটে কটাকটি গুচি যাব, থাকিব 3। 7ৰ পৰা 3 গ'লে 4 পাম, ওপৰত 4 আছে, 4 4 কটা গুচি গ'ল, আমি পালোঁ √7 মাইনাছ √3। এইটো হ'ব আমাৰ উত্তৰ। 9 নম্বৰ প্ৰশ্নটোত দিছে, এটা বৃত্তৰ বৃহত্তম জিয়াডাল বৃত্তটোৰ খালী ঠাই। এটা বৃত্তৰ বৃহত্তম জিয়া, আটাইতকৈ ডাঙৰ জিয়াডালক ব্যাস বুলি কয়। ব্যাস বুলি লিখি দিবা, ইমানেই উত্তৰ। 10 নম্বৰ প্ৰশ্নটো, 10 চেণ্টিমিটাৰ ব্যাসাৰ্ধযুক্ত বৃত্তৰ পৰিধিৰ জোখ কিমান? 10 চেণ্টিমিটাৰ ব্যাসাৰ্ধযুক্ত বৃত্তৰ পৰিধিৰ জোখ কিমান? ইয়াত দিয়া আছে বৃত্তৰ ব্যাসাৰ্ধ r = 10 চেণ্টিমিটাৰ, যিহেতু পৰিধি = 2πr। 2 ইনটু পাই মানে 22/7, r মানে 10। এইটো 440 হ'ব। ওপৰত যদি পূৰণ কৰা, ওপৰে ওপৰে পূৰণ হ'ব, তলত 7 থাকিব। এতিয়া 7ৰে 440ক হৰণ কৰিব লাগিব। 7 6 গুণ 42, 7 2 গুণ 14, 62.8 চেণ্টিমিটাৰ।